নমস্কাৰ বন্ধুসকল সো আপোনালোকে চাই আছে বিজেডি টেক সো আজি আমি আলোচনা কৰিম যে এই গ্যাস লাইটাৰটোৱে কেনেদৰে কাম কৰে বা এইটোৰ কেনেকৈ আমি গ্যাস ষ্টভটো জ্বলাব পাৰোঁ বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যেতিয়া আমি এই গ্যাস লাইটাৰটোৰ ট্ৰিগাৰটোত হেঁচা দিওঁ তেতিয়া গ্যাস লাইটাৰটোৰ মূৰটোত এটা স্পাৰ্ক সৃষ্টি হয় আৰু এই স্পাৰ্কটো অৰ্থাৎ এটা ফিৰিঙতি সৃষ্টি হয় আৰু এই ফিৰিঙতিটোৱে গ্যাস ষ্টভটো জ্বলাত সহায় কৰে সো এতিয়া আমি চাই লওঁ যে এই ফিৰিঙতিটো ক'ৰ পৰা সৃষ্টি হয় চাওক ইয়াৰ আগতে আমি এটা কথা জানি ল'ব লাগিব যে পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেল সো এইটো কেৱল স্পাৰ্কটো হয় এটা পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেলৰ কাৰণে হয় সো আমি এতিয়া চাওঁ যে পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেল মানেনো কি সো পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেলটো আমি পিজো ইলেক্ট্ৰিকটো দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে পিজো আৰু এটা হৈছে ইলেক্ট্ৰিক সো পিজো মানে হৈছে হেঁচা দিয়া কোনো এটা বস্তুত হেঁচা দিয়া যিটো গ্ৰীক ভাষাৰ পৰা আহিছে দেন ইলেক্ট্ৰিক মানে হৈছে ইলেক্ট্ৰিচিটি যিটো আমি জানো ইলেক্ট্ৰিচিটি দেন ক্ৰিষ্টেল মানেতো আমি জানো ক্ৰিষ্টেল মানে হৈছে এটা স্বচ্ছ খনিজ পদাৰ্থ অৰ্থাৎ যাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে সো পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেল হৈছে এনেকুৱা এটা পদাৰ্থ বা এনেকুৱা এটা ক্ৰিষ্টেল যিটো ক্ৰিষ্টেলত আমি কোনো ধৰণৰ হেঁচা দিলে সেই ক্ৰিষ্টেলটোৰ পৰা ইলেক্ট্ৰিচিটি উৎপন্ন হয় সো ঠিক একেদৰে যেতিয়া আমি এই গেছ লাইটাৰটোৰ ট্ৰিগাৰটো টিপি দিওঁ তেতিয়া কি হয় এটা ট্ৰিগাৰটোৰ ভিতৰত এই গেছ লাইটাৰটোৰ ভিতৰত সোমাই থকা এটা স্প্ৰিংযুক্ত হাতুৰি গৈ এই পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেলটোত খুন্দা মাৰে আপোনালোকে চাব পাৰে যেনেকৈ আমি বন্দুকটোৰ ট্ৰিগাৰটো টিপি দিলে বন্দুকৰ যিটো গুলি গুচি যায় সেই তেনেকৈ আমি এই ট্ৰিগাৰটো টিপাৰ লগে লগে গেছ লাইটাৰটোৰ এই হাতুৰিটো যিটো স্প্ৰিং লোডেড হাতুৰি আছে সেই হাতুৰিটো গৈ পেলাই পিজো ইলেক্ট্ৰিক ক্ৰিষ্টেলত খুন্দা মাৰে আৰু স্পাৰ্কৰ সৃষ্টি হয় আৰু এই স্পাৰ্কটোৰ পৰাই আমাৰ গেছ ষ্টভটো জ্বলাব সো এইটোৱে আছিলে ক'বলগীয়া কি কাৰণে এই গেছ লাইটাৰটোৱে স্পাৰ্ক কৰে কেনেদৰে স্পাৰ্ক কৰে সো ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যদি মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব